আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাষলৈ। আজি মই বনাম মাছৰ তৰকাৰী। আজি মাছৰ তৰকাৰী মই বনাম সৰিয়হৰ গুটি আৰু কালিয়া সৈতে, যোনটো আমি পপি চিডছ কওঁ। আহকচোন কেনেকৈ বনাওঁ আছে চাওঁকি। তাৰ কাৰণে মই লৈছোঁ কুহি মাছ। মই এইখিনি ফ্ৰাই কৰি ল'লোঁ। দুটা বিলাহী লৈছোঁ ডাঙৰ, এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ। দুটা সৰু পিঁয়াজ এনেকৈ মিহি মিহিকৈ কুটি লৈছোঁ। জলকীয়া লৈছোঁ 6টামান, এনেকৈ দুফাল কৰি কুটি দিছোঁ। এয়া হৈছে সৰিয়হৰ পেষ্ট 1.5 চামুচ লৈছিলোঁ। এয়া হৈছে 1.5 চামুচ পপি চিডছ, যোনটো আমি মাছৰ কালিয়া বনাবলৈ ব্যৱহাৰ কৰোঁ। এতিয়া গেছত এখন কেৰাহী বহাই দিছোঁ আৰু মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হোৱা তেতিয়া পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা পৰিছে, এতিয়া কেঁচা জলকীয়াখিনিও দি দিছোঁ আৰু বিলাহীখিনিও দি দিম আৰু বিলাহীখিনিও গলি যোৱালৈকে আমি ভাজি ল'ব লাগিব। এতিয়া মই দি দিছোঁ সোৱাদমতে নিমখ আৰু হালধি দি দিছোঁ 1/2 চামুচ। মই জলকীয়া গুড়িও দিছিলোঁ 1/2 চামুচ, সেইটো দেখুওৱা নহ'লে ফোনটো অফ হোৱাৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ঢাকনখন লগাই দিছোঁ 2 মিনিটৰ কাৰণে। এয়া 2 মিনিটৰ পিছত দেখিছেনে অলপমান সিজিব লৈছে বিলাহীখিনি। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখি থৈ দিছিলোঁ। এতিয়া মই এগিলাচ পানী দি দিছোঁ যাতে ধুনীয়াকৈ গলি আহক বিলাহীখিনি। এতিয়া মই গেছ ফ্লেমটো হাইত ৰাখিছোঁ আৰু উতল আহিবলৈ ঢাকনখন লগাই দিলোঁ। এয়া ঢাকনখন উঠাই দিছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি। এতিয়া মই দি দিছোঁ পপি চিডছৰ পেষ্টখিনি, সৰিয়হৰ পেষ্টখিনি। এতিয়া দৈখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। কালাৰটো দেখিছে ইমান ধুনীয়াকৈ চেঞ্জ হৈ আহিছে লাহে লাহে, আৰু লগতে বহুত ধুনীয়া গোন্ধাইছে। বহুত চিম্পলকৈ বনাইছোঁ, বেছি একো বেলেগ মছলা দিয়া নাই। এতিয়া এইখিনি ঢাকি দিম উতল অহালৈকে। এয়া 1 মিনিটমান উতলাই ল'লোঁ। ধুনীয়াকৈ উতলি আছে। এতিয়া মই ফ্ৰাই কৰি ৰখা মাছৰ পিচখিনিও দি দিছোঁ। আৰু এনেকৈ অলপ সানি দিছোঁ ওপৰে ওপৰে। পুনৰ উতল অহালৈকে মই ঢাকি দিম। এয়া ঢাকন উঠাই দিছোঁ। এয়া আমাৰ হৈ গ'ল তৰকাৰী। এতিয়া মই অলপমান ধনিয়া পাত ওপৰত ছিটিকাই দিওঁ। ফ্লেভাৰটো ভাল লাগে, গোন্ধটোও ভাল লাগে। এয়া আমাৰ হৈ গ'ল। এতিয়া মই আপোনালোকক ছাৰ্ভ কৰি দেখাই আছোঁ। গেছটো অফ কৰি দিছোঁ। ইয়াত মই প্লেটত ছাৰ্ভ কৰি লৈছোঁ। আপোনালোকে দেখিছেনে কিমান চিম্পল হয় ৰেচিপিটো, লগতে হেল্ডিও হয়। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিবচোন যিসকলে এনেকৈ খোৱা নাই। বাৰু আজি মোৰ মাছৰ তৰকাৰী ৰেচিপিটো যিসকলে ট্ৰাই কৰা নাই এনেকৈ এবাৰ সোৱাদ ল'বচোন। বহুত ভাল লাগিছিল খাই, বহুত চিম্পলো হয় আৰু লগতে হেল্ডিও হয়। তেনেহ'লে লগ পাম নেক্সট ভিডিঅ'ত।